অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ ছুপাৰহিট মুভি ৰঘুপতিয়ে সৰ্বমুঠ কিমান টকা ইনকাম কৰিলে লগতে তেওঁলোকে এই ছবিখন নিৰ্মাণ কৰোঁতে কিমান টকা খৰচ কৰিছিল বৰ্তমান সময়ত কিমানটা ছবিগৃহত এই ছবিখন দেখুওৱা হৈছে এই আটাইবোৰ কথা আপোনালোকক জনাই যাম লগতে ৰঘুপতিয়ে আজিলৈকে কিমান টকা সৰ্বমুঠ ইনকাম কৰিবলৈ সক্ষম হৈছে এই আটাইবোৰ কথা জানিবলৈ এই ভিডিঅ'টি আপুনি সম্পূৰ্ণকৈ চাই থাকিব জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই ৰঘুপতি ছবিখন নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল 2019 বৰ্ষত কিন্তু এখন জবৰদস্ত আৰু ধামাকা ছবি দৰ্শকৰ বাবে উপহাৰ দিবলৈ গৈ সৰ্বমুঠ 2 কোটিতকৈ অধিক টকা খৰচ কৰিছে ৰবি শৰ্মাই সকলোতকৈ এখন ব্যতিক্ৰমী আৰু বৰ্তমান অৱস্থাত দৰ্শকৰ ডিমাণ্ডৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই শ্ৰী ৰঘুপতি চিনেমাখন আৰু যোৱা 5 জুলাই তাৰিখে উচ্চ আদালতৰ নিৰ্দেশ মৰ্মে অসমৰ 241টা ছবিগৃহত মুক্তি লাভ কৰিলে শ্ৰী ৰঘুপতিয়ে ৰবি শৰ্মাৰ বহু কষ্ট আৰু চেষ্টাৰ ফলত দৰ্শকে এখন মনোমোহা ছবি চাবলৈ সক্ষম হৈছে আৰু বৰ্তমান সময়লৈকে চিনেমা হলসমূহ হাউচফুল হৈ থকা বুলি জানিব পৰা গৈছে শ্ৰী ৰঘুপতিয়ে প্ৰথম দিনা 17 লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে দ্বিতীয় দিনা 38,40,000 টকা তৃতীয় দিনা 41,70,000 টকা চতুৰ্থ দিনা 43 লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে আৰু পঞ্চম দিনা 40 লাখ টকা ষষ্ঠ দিনা 65 লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে সপ্তম দিনা 80,50,000 টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে শ্ৰী ৰঘুপতিয়ে তো বন্ধুসকল সৰ্বমুঠ এই ছবিখনে 3,30,00,000 টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতি ছবিখনৰ বিষয়ে আটাইবোৰ কথা জানি আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন লগতে যদি আপুনি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাছিল সো সাবস্ক্ৰাইব কৰি দিব